কেনেকুৱা যে বগা বগা হিম পৰিছে আৰু ৰাতিপুৱা দেই ঢলি কলি হৈ আছে। গুড মৰ্ণিং সকলোকে। আজি পুৱাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সেয়া ৰাতিপুৱা চাহকাপ লৈ আজি ভিডিঅ'টো আৰম্ভণি কৰোঁচোন বোলো, সেই বুলিয়েই আৰম্ভ কৰিছোঁ। পূৰা হিম পৰিছে আজি। চাহকণ খালোঁ, মানুহজনক ধান কুটাবলৈ পঠাইছোঁ। এতিয়া তামোল এখন খাই লওঁ, খাই লৈ লাহেকৈ কামখিনি কৰোঁ আৰু। ইমান কষ্ট কৰি লোকক দিবলগীয়া হয়, দিবলৈ মনে নাযায়, কিন্তু গামোচা মতা মানুহে লোৱাহে আৰু। আজি এয়া খাই বৈ আজৰি হৈ ল'লোঁ। এতিয়া একদম পূৰা ববিন কৰাত ব্যস্ত। আজি এইখিনি শেষ কৰিম বুলি ভাবিছোঁ। কাইলৈ যদি পাৰোঁ লগাই পেলাম তাঁতখন। এতিয়া মানে ফাগুণমহীয়া কি হ'ব, দৰা গামোচা লাগে যে, সেই এতিয়া দৰা গামোচা ব'বৰ কাৰণে একদম পূৰা অৰ্ডাৰ হৈ আছে বাৰু কেইবাখনো। সেয়া এতিয়া সেই সূতা আনি লৰালৰিকৈ এতিয়া লগাই থ'লেহে মোৰ ফাগুণলৈকে মানে হ'বগৈ। কাৰণ কেলৈ এই দিনত যে ব'বলৈ সময় নাপাওঁ, স্কুল গুচি যাম। এতিয়া ৰাতি অকণমান গধূলি ব'ব পাৰিলে আৰু যেনে তেনে ফাগুণ মাহলৈকে হৈ যাব। সেইবাবে এতিয়া একদম আজি লৰালৰিকৈ ববিনখিনি কৰি লওঁ, তাৰপিছত কালিলৈ তাত লগাম আকৌ। বাকী ঘৰৰ কামখিনি থাকেই। বিচনাৰ পৰা কেতিয়াবা ৰাতিপুৱা উঠিবলৈ মন নাযায়, গম পায়নে? উঠিলে বুলি ক'লে হাতকেইখনে ভৰিকেইটা আৰু গোটেই দিনটোৰ কাৰণে ৰেষ্ট নাপায়। সেইবাবে বিচনাতে কওঁ ৰাতিপুৱা মোক আজি উঠিব মন যোৱা নাই বুলি। বিচনাৰ পৰা নমাৰ লগে লগে আৰু ৰেষ্ট নাপায় আৰু গধূলিলৈকে আকৌ। সেইবাবে মোক কেতিয়াবা উঠিবলৈ মন নাযায়, কিন্তু উপায় নাই, উঠিবই লাগিব, কৰিবই লাগিব মাইকী মানুহ। আমাক ভগৱানে যন্ত্ৰ জন্ম দিলে, ভগৱান নহয়, মা দেউতাই যন্ত্ৰ জন্ম দিছে। সেইবাবে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কৰি থাকিব পাৰোঁ আৰু দেই। ৰাতিপুৱাৰ পৰা এইকেইটা কৰিলোঁ, 3টা 4টা 5টা 6টা 7টা 8টা হৈছে আৰু 8টা 9টা 10টা 11 12টা আৰু এনেকুৱা 4টা কৰিব লাগিব। তাৰপিছত ৰঙা কৰিব পাৰিম আৰু। কেইটা বাজিব আজি নুঠোঁ আৰু, এইখিনি কৰিলৈহে উঠিম একেবাৰে। কৃষ্ণ কৃষ্ণ প্ৰভু, যেন তেনে কিবাকৈ এইখিনি ববিনখিনি কৰি কমপ্লিট কৰিলোঁ আৰু দেই। আৰু এতিয়া বেলেগ কাম এটা আছে, এইখিনি বখিনি ভাঙিবলৈ। তাত কাটিলোঁ কেহানি বাই, কিন্তু বখিনি ভাঙিবলৈ এলাহতে আছে। আজি কৰিয়ে পেলাওঁ। এইখিনি এনেকৈ ইয়াতে ৰ'দত দি দিছোঁ, অলপ শুকাই লওক। এতিয়াহে অকণমান ভাল লাগিছে। 4-5 ঘণ্টা একেৰাহে বহি দিলোঁ যে ভৰি ফুলি গ'লগৈ। এতিয়া অকণমান বহিছোঁ, কিবা এটা খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কিনো কৰিলোঁ এনেই অকণমান দেখালোঁ আৰু। নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিব আৰু পেজত চোৱাসকলে পেজটো ফ'ল' কৰি দিব প্লিজ। বাই বাই।